নমস্কাৰ বন্ধুসকল, পলাশজ্যোতি গগৈ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজিও আমি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। এটা কবিতা হয়, প্ৰেমৰ কবিতা। আৰু এই কবিতাটিৰ কথা মৃত্যুঞ্জয় বদলে আৰু আবৃত্তিও মৃত্যুঞ্জয় বদলে কৈছে। গতিকে বন্ধুসকল, হাই ফ্ৰেণ্ডছ, দিছ ইজ মৃত্যুঞ্জয় ললিত। মৃত্যুঞ্জয় ললিত বৰদলৈ মোৰ ফেচবুক পেজটোতো পাব, মৃত্যুঞ্জয় ললিত বৰদলৈ। হয়, মোৰ নতুন কথা আৰু আবৃত্তিৰে আপোনালোকৰ মজালৈ আৰু এটা নতুন কবিতা লৈ আহিছোঁ। আগৰ কবিতাবোৰ পঢ়ি কেনে পালে, শুনি কেনে পালে আমাক জনাব। আৰু এই কবিতাটো আপোনালোকে চাব, কেনে পালে জনাব। এটা নতুন বাস্তৱ জীৱনক লৈ এটা প্ৰেমৰ কবিতা আপোনালোকৰ সন্মুখলৈ আহি আছোঁ। জাষ্ট আপোনালোকে চাই চিতি চাব কেনেকুৱা পায়, আৰু আমাক জনাবলৈ নাপাহৰিব। লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আৰু লগতে থকা সেই টিলিঙাটো মানে বেল আইকনটো আপোনালোকে প্ৰেছ কৰিব। চ' লেটছ গো, আমি কবিতাটো আবৃত্তি কৰোঁ। কবিতাৰ শিৰোনাম তোমালৈ জাগিছে প্ৰেমৰ অনুভূতি। কথা আৰু আবৃত্তি মৃত্যুঞ্জয় ললিত। ভিডিঅ' এডিটিং আৰু ব্যৱস্থাপনা পলাশজ্যোতি গগৈ। তোমাৰ আউলি বাউলি চুলিৰ মাজৰ মুখনিত মই দেখোঁ মোৰ সপোনৰ পৰিজনী, হেঁপাহেৰে সাঁচি ৰখা সেই ছোৱালী, পূৰ্ণিমাৰ জোনৰ দৰে উজ্জ্বল হাঁহি বিৰিঙি থকা সেই মুখখন, তোমাৰ বিজুলী খনা চকুজুৰিত শেৱালি সুবাসী হাঁহি মই মুগ্ধ হৈ যাওঁ। চাই থাকিলেও যে হেঁপাহ নপলায় তোমাৰ মুখনি। কি কৰিলা তুমি মোক? মোৰ হৃদয়ৰ প্ৰতিটো স্পন্দন, প্ৰতিটো উশাহ, প্ৰতিটো নিশা মাথো তোমাৰ বাবে। পাহৰিব নোৱাৰোঁ তোমাৰ মুখনি। এয়াই বাৰু তোমালৈ মোৰ সঁচা ভাল পোৱা নেকি? ইয়াকে কয় নেকি সঁচা ভাল পোৱা, সঁচা প্ৰেম বুলি? যদি এয়াই সঁচা, তেন্তে এয়াই মোৰ তোমাৰ প্ৰতিটো সঁচা আৰু হৃদয়ৰ ভাল পোৱা।